মানে আপোনাৰ এনে গাৰ্লফ্ৰেণ্ড আছেনে? কোন ভাই কি নাই একো নাই no Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time. I got broads in Atlanta, just took the lean in the family. Credit cards and the scammers, hitting the licks in the van. নকবি বুজিছ মোক গাঁৱত দিলে মোক বেকআপ দিলে তই কেলে কান্দিছ তুমি হেল্প কৰিছো কি হ'ল ভাই অকলে অকলে খালি আজি মোক কমচে কমটো মাতিব পাৰ ন যা যা তই খাই ল টিকটক বনালে কি হয়নো ফেমাছ তাহতে যাতে ছোৱালী বেগত লাইন লাগি আহিব বাদ দে তো আমাৰ ঘৰ হৰকান্ত জীয়েকক পলুৱাই লৈ আনিম 4টালৈ যোৱা মোলৈ আনিলে 5টালৈ হ'ব তই গাঁৱত ফেমাছ যিমান ডাঙৰ কোৰিঅ'গ্ৰাফাৰ নোলাক কিয় বিহু ফাংচনত বুকাত আমি মৰা পাগলা ডান্সৰ আগত কোনো ফেম আহিব নোৱাৰে লিখি দিম অলপ বেছিকে বনাবি ময়ো খাম তেৰা বাপ কা নকৰহু কিয়া নিজে নিজে বনাই খাবি माँ का डोम साबे यार एक थप्पड़ से डर नहीं लगता है साहेब प्यार से लगता है কালি দাঁতটা উলিয়ালো এনেকুৱা বিষালেও মই দাঁত উলিয়াং অকণো নিবিষায় কেনেকে আমাৰ মৰমৰ জুবিন দা যে চিনি পাও নহয় পাং কেলে জুবিন দা যে ভাত খাওঁতে যে এইটো হ'লে কেতিয়াও ব্যৱহাৰ নকৰে কিয় এইটো মই হ'লি আকৌ তই যদি মোক ভাল পাৱ তেতিয়াহ'লে কালি তাৰ লগত কি কৈ আছিলি আৰে সি মোৰ এক্স হয় বহুত দিনৰ মই লগ পাইছোঁ কাৰণে কথা পাতিছোঁ আৰু সি যদি এক্স হয় মই কি ট্ৰিপুল এক্স নেকি একো টেনচন ল'ব নালাগে মোক এখনেতো আছিলে মিছা থাকিলে দেহামোৰ মৰহি যায় একেলৈ আছা চাই মিছা থাকিলে দেহামোৰ মৰহি যায় মনৰে বেজাৰত সৰু মাই লাখু দি তুলিলো সৰু মাই আকৌ কাইলৈ যাম কেলে টেনচন লৈছা মই যাম আকৌ ৰ'বা হা মই কাম এটা কৰি লওঁ ৰখা হল্ডত থাকা মই কাইলৈ ৰ'বাচোন হা কাইলৈ মই যাব নোৱাৰিম নেকি গোটেই মোক মুতি দিলে